এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাই মই প্ৰণামিকা আজি আহিছোঁ পথাৰলৈ দেখিছে আপোনালোকৰ আগৰ ব্লগটোত বহুত দিন মই ব্লগ তেনেকৈ দিয়া হোৱা নাই একচুৱেলি সময় সুবিধা মিলা নাছিলে সেই গতিকে ভাবিলোঁ আজি ঘৰতে আছোঁ যিহেতু পথাৰত যিখিনি মানুহৰ সেই ব্যস্ত সেই পথাৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেয়েহে ভাবিলোঁ আজি ব্লগ এটা কিয় নবনাওঁ আমি বহুত পলমকৈ আহিলোঁ যিহেতু এতিয়া সন্ধিয়াই হ'ব হৈছে যিয়ে নহওক কণ্টিনিউ কৰিম ব্লগটো যেনেকৈ দেখাবলৈ পাৰিম মই ভাবিছোঁ অলপমান দেখাম বুলি পথাৰতনো কেনেকৈ গাঁৱলীয়া এই সময়খিনিত গাঁৱৰ যি সময় পথাৰৰ হাঁহি ধেমালিৰ মাজত মানুহখিনিয়ে কেনেকৈ কাম কৰে ফূৰ্তি মাজেৰে কাম কৰে সেইখিনি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম সেয়েহে ভাবিলোঁ ব্লগটো আৰম্ভ কৰোঁ গতিকে আহক পলম নকৰোঁ তেনেহ'লে মোৰ লগে লগে নমস্কাৰ কি খবৰ ৰাইজ আজি এইটো অৱস্থাত আপোনালোকে দেখা পাইছে কাৰণটো হৈছে সেইদিনাখন আমি আপোনালোকক কৈছিলোঁ যে আমি এনেকৈ ভিডিঅ' দেখাম পথাৰলৈ গৈ বেলেগৰ পৰা বাইক ল'ম বা এনেকৈ তেনেকৈ কিন্তু সেইটোও হ'ব লাহে লাহে কিন্তু আমাৰ ঘৰত যিহেতু খেতি আছে আৰু মই থাকিলে কঠীয়া তোলোঁ বা অকণমান হ'লেও ৰুওঁ নাজানিলেও কিন্তু বহুত ভাল লাগে সেই বস্তুটো কৰি কটাতকৈ ধান দোৱাতকৈ মানে ৰুই আৰু তুলি মই বহুত ভাল পাওঁ সেই গতিকে আহি গ'লোঁ আৰু সেয়েহে নিমিলিলে বস্তুখিনি ল'বলৈ আজি মোৰে লৈছোঁ বাইক মানে ময়ে দেখাম আপোনালোকক আজি আৰু মোক দেখাই দিয়ে মই ইমানখিনি জুম কৰি দে মই ইমান এমুঠি দুমুঠিকৈ আৰু তিনিটা মুঠিকৈ ফলতে এই মাটিখিনিত আগতে কঠীয়া নিসিঁচে কিন্তু মাটিৰ অলপমান হেৰি হোৱাৰ কাৰণে ইয়াতে কঠীয়া সিঁচি দিবলগীয়া হ'ল আৰু ইয়াতে খুব লৰালৰিকৈ কৰিবলগীয়া হৈছে কাৰণ এই মাটিডোখৰত ট্ৰেক্টৰে হাল বাই ইয়াতে আকৌ ৰুব লাগিব সেইটো আপোনালোকক দেখাই দিছোঁ মাজেৰে যিখিনি বস্তু দেখাম বুলি ভাবিছিলোঁ মই অন্যক দেখাব নোৱাৰাৰ পিছতো মই নিজে কেনেকৈনো কি কৰিছোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই যোনখিনি বস্তু মই জানো মই যোনখিনি শিকিছোঁ মই শিকি যোনখিনি কৰিব লৈছোঁ সেইখিনি আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰিব সেইটো পানী হয় হেৰিটো নাই নাহাঁহিব যদিহে ভুল হৈছে এই বস্তুখিনি কৰি পেলাই ইতিহাস হয় বিৰাট ভাল লাগে সেইটো মাটিৰ গোন্ধ কিন্তু ঘাম এইটো আৰু তুলিম বেলেগকৈ দেখাম এতিয়া মই কামত ধৰোঁ আকৌ পাছত লগ পাম মানে এই সময়খিনিত পথাৰত থাকি খুবেই ভাল লাগে সেয়েহে আপোনালোকক ভাবিছোঁ অলপমান দেখাই দিওঁ ৰ'ব এয়া আমি কঠীয়া তুলি আছে সকলোৱে মিলি মই কৈছিলোঁ নহয় এইখন জল্দিকৈ কৰিবলগীয়া হৈছে আৰু আপোনালোকক বস্তু এটা দেখাম ৰ'ব দেই এইখন হৈছে ফাঁচি জাল হয়তো কিছু সংখ্যকে জানে কিছু সংখ্যকে নাজানিব পাৰে ভাবিলোঁ অলপমান আবদ্ধ কৰি ৰাখোঁ আৰু ইয়াতে লাগি থাকে মাছ মানে মাছখিনি পানী এনেকৈ থৈ দিয়ে দেখিছে তাতে লাগি যায় আৰু মাছ আৰু ভাবিলোঁ অলপমান আপোনালোকক ইয়াত দেখাওঁ একদম ভাগৰ লাগি গৈছে আগতকৈ একেবাৰে কমকৈ পাৰিছোঁ আগতে বহুত তুলিব পাৰোঁ তাকে মই এতিয়া ঘৰলৈ গৈ আছোঁ কাইলৈ আকৌ তুলিব লাগিব চাগে সেইখিনিয়ে দেখাম আৰু আপোনালোকক এয়া ডেইলি ব্লগ দেখুওৱা নাই পথাৰৰ ব্লগহে দেখাইছোঁ সেয়াই আৰু আজিলৈ আহিছোঁ পুনৰ কাইলৈ লগ পাম বাই এয়া হৈছে 5 দিনৰ দৃশ্য থাকি গৈছিলে কালি অলপমান তুলিবৰ কাৰণে এইফালে ট্ৰেক্টৰ অহা কথা মাটিডোখৰ চহাবৰ কাৰণে সেয়েহে ৰাতিপুৱাই আহিব লগা হ'ল তুলিবৰ কাৰণে আৰু খুব লৰালৰিকৈ আহিলোঁ আৰু এনেকৈও নাভাবিব যে সেই গোটেইখন কৰিছে নেকি আচলতে ভিডিঅ'ত আপোনালোকে যিখিনি দেখি আছে সেইখিনি অৱশ্যে মই কৰি আছোঁ আৰু মই কঠীয়া তুলি বেয়া নাপাওঁ পিছে ভালেই পাওঁ কিন্তু বেছি কঠীয়া অকলে তুলিবলৈ অকণমান বেয়া হয় আমনিও লাগে আমনি লগাৰ কাৰণে চাগে নহয় নোপোৰাই লাগে বাৰু যি নহওক তেনেকৈ আমি কঠীয়া শেষ কৰিলোঁ পেহীয়ে মই তুলিলোঁ গোটেইখিনি আৰু সেয়া ঘৰৰ ফালে ৰাওনা হয় সেয়া দেখিছে বৰষুণ আৰম্ভ কৰিলেই নভুই কি হয় আৰু নাজানো বাকী মই গা পা ধুই সাজু এই মুহূৰ্তত ইমান ডাঙৰ বৰষুণ আৰু এতিয়া আকৌ দিছে চাউণ্ডটো মানে আৱাজটো নাহে মানে অথনি যে দেখিছিলে মই আখি পাতা নাছিলোঁ তেনেকৈ থৈ দিছিলোঁ মানে বৰষুণ দিলে হয়তো প্ৰব্লেম হ'বও পাৰে সেয়েহে মায়ে মানে কৈছে এতিয়া
আশী পাতিবৰ কাৰণে মই আশী পাতিব নাজানো আৰু এতিয়া কাইলৈ আজি আকৌ হাল বোৱা কথা আছিলে নহয় এতিয়া বৰষুণ দিছে এতিয়া কি হয় এতিয়ালৈকে গম পোৱা নাই আৰু কাইলৈ এতিয়া ভুই ৰোৱা হয়নে নহয় নভুই হয়নে নহয় সেয়াই হেল্ল' এয়া হৈছে আকৌ নেক্সট ডে আজি হৈছে 9 ভুই আৰু এয়া 9 ভুই দৃশ্য আপোনালোকক দেখাবলৈ লৈছোঁ আৰু মাহঁতে যিহেতু পথাৰ আছে মই এইফালে চাহ লৈ আহিলোঁ আৰু এইফালে পাকঘৰৰ অলপমান দৃশ্য দেখা দিছোঁ যিহেতু আজি 9 ভুই সেয়েহে এইফালে বৰমায়ে ভাতৰ যা যোগাৰ কৰি আছে লগতে পেহীও এই দৰা মাটিত মোক আকৌ ৰুব নিদিয়ে যিহেতু মই ইমান নাজানো যে কেনেকৈ ক'ত কি হেৰি কৰিব লাগে সেই গতিকে বাম দৰাতে মই ষ্টাৰ্ট দিম গতিকে মাহঁতৰ কাৰণে চাহ লৈ ময়ো অকণমান দেৰি পিছত পথাৰত নামিম আপোনালোকে জানি 9 ভুইত কিছুমান নীতি নিয়ম থাকে সেই নীতি নিয়মখিনি মই কেপচাৰ কৰিব নোৱাৰিলোঁ কাৰণ মই সেই সময়ত পথাৰত নাছিলোঁ বাৰু যি নহওক তেনেহ'লে ময়ো আৰম্ভ কৰোঁ ৰুবৰ কাৰণে এতিয়া পিছে ভিডিঅ' কৰিবলৈ অকণমান প্ৰব্লেম হ'ব যিহেতু মই ৰুম এতিয়া ফোনটো হাতত নাথাকিব যিমান পাৰোঁ আপোনালোকক এনেকৈ দেখাবলৈ চেষ্টা কৰিম পিছে এতিয়া শেষ নকৰোঁ আপোনালোকেও চাই থাকক সেইদিনাখন আমাৰ খোৱাত ব্যৱস্থা কৰিছিলে ভাতৰ লগতে বুট দালি আৰু কচু দালি আছিলে কাৰণ সেইদিনাখন সোমবাৰ আছিলে ইমান যা যোগাৰ কৰা নহ'ল সেয়ে চিম্পুলকৈ এনেকৈ ৰাখি থৈ দিলে বাকী এইফালে আকৌ খাই বৈ আহিলোঁ বতৰটো অকণমান গোমা কৰি আহিছিলে বাৰু যি নহওক মই যে কৈছিলোঁ হাঁহি ফূৰ্তি মাজেৰে এই সময়খিনি অতিবাহিত হয় তাৰে প্ৰমাণ এইখিনি চাওক আহিছোঁ এফালে উৰুৱাই নিব মানে মোক বাই শুনিলে গান বতৰৰ লগত মিলাই একেবাৰে গানো ৰচি দিয়ে বতৰ গোমা কৰিছিলেহে এইফালে আকৌ বৰষুণ আৰম্ভ কৰিলে মই অলপমান ৰৈ দিছোঁ কাৰণ মাহঁতে এইফালে ৰৈ আছে সেয়া যেনিবা লাষ্টৰ ৰ'দ দিলেগৈ ইমানেই তেৰেৰে ৰ'দ থাকিবই নোৱাৰিলোঁ বাকী যি নহওক ৰোৱা মেলা আৰম্ভ হৈ থাকে শেষৰ ফালে যেনিবা আমাৰ ভণ্টি আহিলে তাইক ক'লোঁ অলপমান ভিডিঅ' কৰি দিয়াচোন তাই যেনিবা কৰিলে কিন্তু তাতো অলপমান টুইষ্ট আছে শুনিব দেই পিছত কি ভিডিঅ' ভইচ বেকগ্ৰাউণ্ড দিছে বাকী যি নহওক আপোনালোকে যদি পথাৰৰ ব্লগটো চাই ভাল পালে অলপমান কমেণ্ট কৰিব আজিলৈ আহিছোঁ অন্য এটা ব্লগত পুনৰ লগ পোৱা কৰি মই প্ৰণামিকা নমস্কাৰ কপালত পৰিলে কভাৰ কৰে আহিছে অভাৰ এক্টিং আমি মাছ এইবোৰ অভাৰ এক্টিং বহুত ভাল লাগে মোৰ সেইটো কাৰণে ভাল লাগে মাছ কিবা এই এনে যে হাতখন মিলি আছে ভিডিঅ' কৰিছোঁ বুলি মই ভিডিঅ' গৈছোঁ পাহৰি গৈছোঁ আজিলৈ হ'ব বাই বাই নেক্সট ব্লগত আপোনালোকক সকলোকে লগ পাম বাই বাই